কৰ্মই ধৰ্ম এই কথাবোৰ গুৰুজনাই কৈ গৈছে। গতিকে সভক্তিৰে যেতিয়া নামঘৰত নামভাগি পাঠ কৰি যেতিয়া পাঠকে আমাৰ ভক্ত সমাজক জ্ঞান দিয়ে, যেতিয়া সভক্তিৰে যিকেইগৰাকীয়ে শুনে তেওঁ কিন্তু ৰিচিভ কৰে সেই ভগৱানৰ তত্ত্বগধুৰ কথাখিনিয়ে তেওঁ ৰিচিভ কৰে নিজৰ জীৱনৰ সুন্দৰতা। কিন্তু যিসকলে নামঘৰত গৈ অকল খালি সেই প্ৰসাদকেইটা খাই আনৰ সমালোচনা কৰি আহে, তেওঁলোকে কিন্তু ৰিচিভ কৰিব নোৱাৰে। সেয়েহে কৰ্মই ধৰ্ম, জীৱনত কৰ্ম কৰিলেহে সুফল লাভ কৰিব পাৰে। এক্সেছ বাৰ্চেও তাকেই কৈছে যে অল অফ লাইফ কামছ টু মি উইথ হিজ জয় এণ্ড গ্ল'ৰি। কাম কৰিব লাগে, খুব সুন্দৰভাৱে উদযাপন কৰিব লাগে আৰু হাঁহি আনন্দৰে কামভাগত মনোনিৱেশ দিব লাগে, তেতিয়া ধুনীয়া হ'বই হ'ব। গতিকে সকলোৱে আমি আহকচোন, আনৰ সমালোচনা নকৰি, আনে কি কৰিছে সেইবোৰ নেচাই, আনৰ বেয়া কথা নাভাবি নিজৰ এই মাইণ্ডটো, ছাবকনচিয়াছ মাইণ্ডটোক ভাল ভাল কথাবোৰ শুনাওঁ।